নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম অনুশীলনী 8.3 প্ৰশ্ন নম্বৰ 3 পৰা। ইয়াতে আমাক কি কৈছে tan 2a আমি কিছুমান ফৰ্মুলা আছিল জানিছিলো হয়নে, যেনেকৈ আছিলে sin থিটা নহয় sin ইয়াতে যদি আমি কওঁ 90 ডিগ্ৰী মাইনাছ থিটা 90 মাইনাছ থিটা ইকুৱেলছ টু কি আছিলে, আমি cos থিটা পাইছিলো। কি পাইছিলো এইটো cos থিটা। তাৰপিছত ইয়াতে যদি আমি লওঁ cos 90 মাইনাছ থিটা ইকুৱেলছ টু sin থিটা, আমি এইটো কৰিছো মানে থিটাৰ জেগাত আমি a লৈছিলো, a ইকুৱেলছ টু থিটা কৈছিলো ধৰণে ইয়াতে ফাই ল'ব পাৰি, m ল'ব পাৰি, n ল'ব পাৰি, p ল'ব পাৰি, ইয়াৰে যিকোনো এটা মান ল'ব পাৰি। হ'ব, তো এইবোৰৰ বিষয়ে আমি পঢ়িছো। যোনে অলপ কনফিউজত আছে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা, ইয়াতে আহিলে গম পাই যাব। নহ'লে সেইটো ভিডিঅ' নোচোৱাকৈ ইয়াতে আহিলে একোৱে গম নাপাবা ইয়াতে। ঠিক আছে, তো ইয়াতে আমি প্ৰথমতে কেনেধৰণে কৰিম আমি সেইটো লৈ চাওঁ। চ' ইয়াতে এটা ফৰ্মুলা ইউজ হৈ আছে। কি ফৰ্মুলা ইউজ হৈ আছে এইটোত, আমাক যিহেতু এইটো আছে আমি একো কৰিব নালাগে। আমি এইটোত একো নকৰিলে আমি ইয়াতে কৰিব লাগিব। তেতিয়াহ'লে যিহেতু কি হ'ব, আমি ইয়াতে নলওঁ, আমি ডাইৰেক্ট ইয়াতে কি ল'ম, cot 90 মাইনাছ 2a আমি এইটো কৰিব পাৰিছো। তেতিয়াহ'লে cot কি পাম, এইটো a মাইনাছ 18 ইয়াতে ল'ব পাৰো, যিহেতু কি হ'ব tan 2a ইকুৱেলছ টু কি হ'ব cot 90 মাইনাছ 2a, এইটো একেই হয়, সেইকাৰণে আমি এইটো ইউজ কৰিছো। হ'ব, তাৰপিছত দিছ ইমপ্লাইজ, ইয়াতে আমি কি কৰিম এতিয়া, cot আৰু cot কেঞ্চেল আউট হৈ গ'লে ইয়াতে কি থাকিল 90 মাইনাছ 2a, 92 ডিগ্ৰী হয় হা, ইয়াতে সমান কি হ'ব a মাইনাছ 18। এতিয়া a টো 2a টো ইফালে আনা, এইটো 90 মাইনাছ আছিলে প্লাছ 18 ইকুৱেলছ টু a প্লাছ 2a। হ'ব, তাৰপিছত কি হ'ব 90 100 108, এইটো এম্বুলেঞ্চ নহয় কিন্তু আকৌ এইটো দুটাই আৰু এটা তিনিটাই হ'ব। তাৰপিছত 3ৰে হৰণ কৰা, 3ৰে হৰণ কৰিলে 3 3 গুণে 9, 1 3 18, 3 6 গুণে 18। এতিয়া আমি ইয়াতে কি পালো 36 ইকুৱেলছ টু a, 36 ডিগ্ৰী তাৰমানে এইটো পাই গ'লো। এতেকে a ইকুৱেলছ টু 36 ডিগ্ৰী, এইটোৱে বুজাইছে ইয়াতে। বেলেগ একোটা ইমান এটা টান নাই এইটো বস্তু। ত্ৰিকোণমিতি বুলি ক'লে এইটো আৰু মেথামেটিক্সৰ কয় না, হাৰ্ট বুলি কয় ন, মেথামেটিক্সৰ কলিজা। এতিয়া আমি 4 নম্বৰ, তোমালোকে 10 বুলি নহয় 11 12তো যেতিয়া পঢ়িবা তেতিয়া তোমালোকক ত্ৰিকোণমিতিটো লাগিবই লাগিব। সেইটো নোহোৱাকৈ তুমি অংক সমাধানে কৰিব নোৱাৰিবা। এইটো ৰামবাণ বুলি কয়, সেইকাৰণে কলিজাৰ টুকুৰা বুলি কয়। এইটো আকৌ সেই কলিজাৰ টুকুৰা নহয় যিটো তোমালোকে ভাবি আছো। ঠিক আছে, ইয়াতে কি কৈছে tan a ইকুৱেলছ টু cot b, প্ৰমাণ কৰিব লাগে a প্লাছ b ইকুৱেলছ টু 90 ডিগ্ৰী। অ'কে, আমি এইটো অলপ চাই ল'ম। tan a ইকুৱেলছ টু cot b কেতিয়া আহিব, আমি এইটো ল'ব পাৰো tan a আছে নহয় জানো, 90 মাইনাছ আমি যদি লওঁ হয় ন, cot b টোক আমি ল'ব লাগে। আমি যদি লওঁ cot b ইকুৱেলছ টু কি হ'ব লাগিব, এইটো tan 90 মাইনাছ b হ'ব লাগিব, তেতিয়াহে আমি এইটো কৰিব পাৰিম, হয় নে নহয়। তেতিয়াহ'লে আমি এইটো কি ল'ম, tan a ইকুৱেলছ টু কি ল'ব পাৰো, tan 90 মাইনাছ b। আমি এইটোকো চেঞ্জ কৰিব পাৰিলোহেঁতেন, আমি এইটো কৰি দিছো, কথা নাই, যিকোনো এটা কৰিলেও হ'ব। তাৰপিছত ইয়াতে কি কৰা, tan আৰু tan কেঞ্চেল আউট কৰি দিয়া। কেঞ্চেল আউট কৰি দিলে কি হ'ব, ইয়াতে a ইকুৱেলছ টু কি হ'ব 90 মাইনাছ b। তাৰপিছত আমাক ইয়াতে কি দিয়া আছে, a প্লাছ b 90 ডিগ্ৰী দিয়া আছে।
যেহেতু দিয়া আছে আমি ইয়াৰ পৰা লৈ ল'ম এইটো অলপ তলত কৰি দিছো আৰু দিয়া আছে তো আমি ইউজ কৰিব লাগিব নহয় জানো দিয়া আছে তো ব্যৱহাৰ কৰিব লাগিলে এইটো লিখিব লাগিব দিয়া আছে a plus b equals to কিমান ডিগ্ৰী 90 ডিগ্ৰী এক নম্বৰ দি থৈ দিয়া আছে তেতিয়াহ'লে ইয়াতে আমি এতিয়া কি কৰিম প্ৰমাণ কৰিব দিছিলে ওকে a plus b equals to 90 ডিগ্ৰী হৈ গ'ল দেখোন প্ৰমাণ কৰা যে এইটো প্ৰমাণিত হৈ গ'ল এতিয়া আহোঁ আমি পিছৰ প্ৰশ্নত 5 নম্বৰ আছে তো 5 নম্বৰটোত কি দিছে আমি এইটো চাওঁ যদি কৈছে যে যদি sec 4a equals to cosec এইটো cosecৰ উল্টা sec আছিলে তেতিয়াহ'লে আমাৰ এইটো ফৰ্মুলা ইউজ হৈ আছে নিয়ম ইউজ কৰি আছো কিন্তু আমি তেতিয়াহ'লে আমি ইয়াতে কি ল'ব পাৰো cosec 90 minus 4a এইটো ল'ম equals to cosec a minus 20 ডিগ্ৰীটো আমি লিখা নাই যেহেতু আমি কি লিখিব পাৰো যেহেতু sec theta equals to কি হ'ব cosec 90 minus theta আছে theta মানে 4a ইয়াতে এইটো লোৱা আছে আমি এইটো ল'ব পাৰো 4a ওকে আমি চেঞ্জ কৰি দিও কথা নাই থিটাটো চেঞ্জ কৰি দিম আমি ইয়াতে 4a লিখিম 4a হৈ গ'ল হ'ব তাৰপিছত ইয়াতে আমি এতিয়া কি কৰোঁ চোৱা cosec আৰু cosec গুচি গ'ল ফুৰিবলৈ গ'ল তেতিয়াহ'লে ইয়াতে কি থাকিব 90 minus 4a equals to কি থাকিব a minus 20 এতিয়া 20টো কিফালে আনা 90 plus 20 হ'ব minus 20 হ'লে a minus 4a আছে এইটো plus 4a হ'ব হ'ল তাৰপিছত কি হ'ব 90 এইটো 110 সমান 4টা a আৰু এটা কিমানটা হ'ব 5টা a this implies a এর মান আমি এতিয়া কিমান পাম 5 এদি 5 গুণে 10 11 পৰা 10 গলে কিমান থাকে 1 পিছফালে 0 10 5 2 গুণে 10 মানে 22 5 গুণে 110 হ'ব তেনেহ'লে ইয়াতে আমি পালো 22 equals to a এটাকে a equals to কিমান পালো 22 ডিগ্ৰী আর যেটো নেকি কি আছে এর মানটো আমাক উলিয়াবলৈ দিছিলে প্ৰশ্ন মতে কোৱা আছে ইয়াতে সেই মতে এটো কাম হৈ গ'ল ইয়াৰ কাম শেষ খেল খতম আৰু নাটক বন বুলি যে কয় এটা কথা সেইটো ইয়াতে খাপ খাই আছে এতিয়া আহো আমি 6 নম্বৰ আমাক কি দিয়া আছে ABC কোণ কেইটা ABC ত্ৰিভুজৰ অন্তকোণ হয় অন্তকোণ মানে ভিতৰুৱা কোণ তেন্তে দেখুৱা যে এটো সমান এটো ইয়াতে এটা আমি ছবি লম ছবিৰ দ্বাৰা আমি ব্যাখ্যা কৰিম তো প্ৰথমতে যদি আমি ত্ৰিভুজ এটা লওঁ আমি এটো ত্রিভুজ নহলে বেলেগ এটা ত্রিভুজ লম আচ্ছা বেলেগ এটা ত্রিভুজ লব লাগিলে আমি এটো লম তাৰ পিছত ইয়াতে এটা লগাই দিব লাগে এনে হল এটোত আমি কি কৰিম এটো 90 ডিগ্ৰী আমি যদি লওঁ এটো যদি লওঁ আমি a এটো b এটো c আৰু অন্তকোণ বুলি কৈছে তেতিয়াহলে এই কোণাকেইটাৰ কথা কৈছে হ'ব তো 90 ডিগ্ৰী পালো বাকি b কোণ আৰু c কোণটো অলপ বেলেগ বেলেগ আছে কথা নাই আমি এটো এটা ৰাফলি হে লৈছো হয়নে যেহেতু কৈছে যে ABC কোণ কেইটা ABC ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে দেখুৱা যে কিমান
ওকে, অন্তঃকোণৰ কথা কৈছে। এতিয়া আমি কি কৰিম, কোণাকেইটাৰ যোগফল ল'ম। কোণাকেইটাৰ যোগফল ল'লেহে কাম হ'ব। আমি যদি লওঁ যিহেতু কোণ এ প্লাছ কোণ বি প্লাছ কোণ চি টু নহয়, আমি এনেকুৱাকে নলয়, আমি এইটো ল'ম ত্ৰিভুজ আমি যদি লওঁ ত্রিভুজ এ বি সির কোণবোৰ কি হ'ব, কোণ এ প্লাছ কোণ বি প্লাছ কোণ চি ইকুৱেলছ টু 180 ডিগ্ৰী। কোণবোৰৰ সমষ্টি বুলি ল'ব পাৰি। সমষ্টি মানে কি আছিলে, যোগফল আছিলে। তেনেহ'লে এইটো হৈ গ'ল। এইটো হৈ গ'লে আমাক কি লাগে, বি প্লাছ চি এক্সট্ৰা লাগে আৰু এ এক্সট্ৰাকে লাগে। তেতিয়াহ'লে দিছ ইমপ্লাইজ আমি কোণ নলৈ আমি এ বি চিও ল'ব পাৰোঁ। কোণ কেইটা এইটো, তেতিয়াহ'লে এই কোণ চিম্বলটো আমি ইউজ নকৰিম। আমি এইটো ইউজ নকৰিম, এ বি চি 180 বুলি লিখিম ডাইৰেক্টলি। ঠিক আছে, এ প্লাছ বি প্লাছ চি ইকুৱেলছ টু কিমান হ'ব, 180 ডিগ্ৰী। তেতিয়াহ'লে ইয়াতে বি প্লাছ চি 180 মাইনাছ এ হ'ব। এইটো হৈ গ'ল। এইটো হৈ যোৱাৰ পিছত ইয়াতে কি কোৱা আছে, সাইন আৰু কছ, হয়নে? এতিয়া আমি যদি বি প্লাছ চি আমি যদি লগাই দিওঁ, বি প্লাছ চি বাই 2 লাগিব আৰু এইটো কি আছে, কছ এ বাই 2। অ'কে, আমাক এইটোও লাগিব। তেতিয়াহ'লে আমি যদি দুয়োফালে চাইন লওঁ, তেতিয়া আমাৰ কি হ'ব, সাইন বি প্লাছ চি ইকুৱেলছ টু ইফালে হ'ব সাইন 180 মাইনাছ এ। ঠিক আছে, এতিয়া আমি যদি 2ৰে হৰণ কৰোঁ, সাইন বি প্লাছ চি ডিভাইডেড বাই 2 ইকুৱেলছ টু সাইন কি হ'ব, 180 মাইনাছ এ। এইটো ব্ৰেকেটটো অলপ ডাঙৰকৈ দিব লাগিব, এইটো ডিভাইডেড বাই 2 আহিব ন, সাইন কি হ'ব 180 মাইনাছ এ ডিভাইডেড বাই 2। আমাৰ এইখিনি পালোঁ। এইখিনি যেতিয়া আমি পাই গ'লোঁ, ইয়াতে আমি আৰু এটা কাম কৰিব পাৰিম। অলপমান দীঘলীয়া কৰি দিছোঁ, তোমালোকে জানা হ'লে শ্বৰ্টকাট হ'ব এইটো। চোৱা, নতুন কাৰণে অলপ ভাঙি দিব লগা হৈছে। সাইন ইয়াতে এইটো থাকিবই, সাইন বি প্লাছ চি বাই 2 এইটো থাকিবই। ইয়াতে সাইন, চোৱা ইয়াতে কি আছে, 180 বাই 2 মাইনাছ এ বাই 2 কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে কি হ'ব, সাইন বি প্লাছ চি বাই 2 ইকুৱেলছ টু কি হ'ব, সাইন, চোৱা ইয়াতে কি আছে, 2ৰে 180 হৰণ কৰিলে আমি ইয়াতে কি পাম, 90 পাম। তেতিয়াহ'লে ইয়াতে কি হ'ব, সাইন 90 প্লাছ এ বাই 2, 90 মাইনাছ থিটা, মানে থিটা ইকুৱেলছ টু এ বাই 2 আছে। আমাৰ এইটো ইয়াতে আছে। তেতিয়াহ'লে ইয়াতে কি হ'ব, এতিয়া সাইন বি প্লাছ চি বাই 2 ইকুৱেলছ টু সাইনত নাই, সাইন 90 মাইনাছ থিটা হ'লে কি হয়, কছ এ বাই 2। এইটোৱে আছিলে। যিহেতু সাইন থিটা ইকুৱেলছ টু সাইন 90 মাইনাছ থিটা ইকুৱেলছ টু কছ থিটা হ'ব। আমি এক লগতে এইটো লিখি দিছোঁ। ইয়াতে থিটাৰ মান কি দিয়া আছে, এ বাই 2 লোৱা আছে। যিহেতু সাইন 90 মাইনাছ থিটা ইকুৱেলছ টু কি পাম আমি, কছ থিটা। বেছিকে তলত ল'লে বেছি ভাল আছিল ন, তলত লৈ গ'লে ভাল হ'লহেঁতেন। তলতে লৈ যাম, কি হৈছে, মানে এইটো এইখিনি জেগাত ৰাখি দিলে বেছি ভাল হ'ব। এতিয়া আমি ক'ত কি ইউজ কৰিছোঁ বা ক'ত কি ব্যৱহাৰ কৰিছোঁ আমি সোনকালে ধৰিব পাৰিম। হৈছে এইটো। তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নটোলৈ।
ইয়াতে 7 নম্বৰ আৰু 8 নম্বৰত 4টা টোটাল 5টা প্ৰশ্ন আছে আমি চাওঁ 7 নম্বৰ 7 নম্বৰত কি দি আছে sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰীক 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা ওকে অখেই আমি ইয়াতে অখেই আমি সেইটোৱে ট্ৰাই কৰিম এতিয়া আমি যিকোনো চেঞ্জ কৰি দিব পাৰোঁ হয়তো এইটোক চেঞ্জ কৰিম নতুবা এইটোক চেঞ্জ কৰিম এতিয়া তোমালোকে যিটোকে কৰা মই যদি এইটো ৰাখো sin 67 ডিগ্ৰী ইকুৱেলছ টু ইয়াতে যদি আমি লওঁ কি ল'ম 90 পৰা 75 মাইনাছ গ'লে কিমান থাকে 75 মাইনাছ গ'লে কিমান থাকিব 10 5 গ'লে 5 1 15 তেনেহ'লে আমি যদি লওঁ ইয়াতে cos প্লাছ চিন দি আছে সমান চিন দিয়া নাই তেতিয়াহ'লে আমি দুয়োটাকে চেঞ্জ কৰিব লাগিব ওকে sin 90 মাইনাছ কি হ'ব 90 পৰা 67 যদি আমি মাইনাছ কৰোঁ কিমান পাম 3 8 পৰা 6 গ'লে 23 এইটো পাম 23 ইকুৱেলছ টু আকৌ ইকুৱেলছটোৱে দি আছোঁ মই না ইয়াতে কি হ'ব আৰু এইটো চোৱা 90 লগত 90 পৰা যদি আমি এইটোক বিয়োগ কৰোঁ 75 এতিয়া কিমান পাম 10 5 গ'লে 5 8 পৰা 7 গ'লে 1 15 তেতিয়াহ'লে প্লাছ cos কি পাম আমি এইটো 90 মাইনাছ 15 হৈছে তাৰপিছত আমি এতিয়া 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব লাগে এতিয়া আমি ইয়াক যদি 0 আৰু এইটোৰ মাজত প্ৰকাশ কৰিব লাগে sin 90 মাইনাছ থিটা হ'লে কি হ'ব cos থিটা তেতিয়াহ'লে এতিয়া আমি পাম cos 23 ডিগ্ৰী প্লাছ cos 90 মাইনাছ থিটা হ'লে কি হ'ব sin 15 ডিগ্ৰী হৈ গ'ল এইটোৰ মাজৰ কোণে হৈ গৈছে 23 আৰু 15 কি 0তকৈ ডাঙৰ হ'ব আৰু 45 ডিগ্ৰীতকৈ সৰু হ'ব এইকেইটা এইটো আৰু এইটো ঠিক আছে ইয়াতে কিবাটো কনফিউজন থাকিব নালাগে ভাবো নিয়মত চেঞ্জ কৰি দিছোঁ নিয়মটো আনি বহুৱাই দিলে হৈ গ'ল তাৰপিছত এতিয়া আমি আহোঁ কোনটো নম্বৰ 8 নম্বৰ ওকে 8 নম্বৰত যাওঁ 8 নম্বৰৰ 1 2 3 4 ইয়াতে কি দিছে থিটা মাইনাছ 36 আৰু sec 5 থিটা থিটাৰ মান উলিয়াব লাগে আৰু থিটাটো কি কিছু সূক্ষ্ম কোণ মানে এনেকুৱা ধৰণৰ এনেকুৱা 90 ডিগ্ৰী নহয় এইটো তেতিয়াহ'লে ইয়াক আমি কি ধৰণে হেণ্ডেল কৰিব লাগিব আমি সেইটোৰ বিষয়েও আলোচনা কৰোঁ আহা ইয়াতে কি কোৱা আছে sec 5 থিটা ওকে আমি এইটোক চেঞ্জ কৰি দিওঁ আমি ইয়াতে ল'ব পাৰোঁ sec 5 থিটা ইকুৱেলছ টু কি ল'ব পাৰোঁ cosec 90 মাইনাছ 5 থিটা যদি লওঁ আমি sec 5 থিটা পাম তেতিয়াহ'লে আমি এইটো ল'ম cosec 90 মাইনাছ 5 থিটা ইকুৱেলছ টু cosec থিটা মাইনাছ থিটা মাইনাছ 36 ডিগ্ৰী আমি ডিগ্ৰী ইউজ কৰা নাই cosec আৰু cosec গুচি গ'ল তাৰপিছত ইয়াতে আহিব 90 মাইনাছ 5 থিটা ইকুৱেলছ টু থিটা মাইনাছ 36 ডিগ্ৰী ডিগ্ৰীটো ইউজ কৰা নাই আমি পিছত লগাম 36টো ইফালে লৈ আহা আৰু এইটোক ইফালে লৈ আহা হৈ যাব কাম
কিমান আছিলে -36 আছিলে ওকে তাৰপিছত এইটো যদি আমি 90 -36 ইফালে আহিলে +36 ইকুৱেলছ টু থিটা -5 থিটা আহিলে ইফালে +5 থিটা তো 5টা থিটা আৰু এটা থিটা 6টা হ'ব 90 100 126 126 ইকুৱেলছ টু 6 থিটা আহিব 6 থিটা যেতিয়া আহিলে তাৰপিছত আমি এতিয়া 6ৰে কাটিব লাগে 6ৰে 12 কাটিলে 6 দুগুণে 12 6 কাটিলে একবাৰ 21 বাৰ তাৰমানে থিটাৰ মান আমি কি পালো 21 21 ইকুৱেলছ টু থিটা এতেকে থিটা ইকুৱেলছ টু 21 ডিগ্ৰী মোক থিটাৰ মান উলিয়াব দিছে উলিয়াই দিলো হল এইবিলাক কিন্তু আকৌ MCQ হিচাপতো ধৰে তোমালোকক দেই এই চাৰিটা অপচন দিয়া থাকে যে এনেকুৱা ধৰণেও সুধিব পাৰে তো সোধে কেতিয়াবা এতিয়া চোৱা ইয়াতে কি দিছে আমি এইটো চাওঁ cos ইমান আৰু sin ইমান আৰু এৰ মান 90 ডিগ্ৰীতকৈ সৰু এৰ মান উলিওৱা আমি কি কৰিম সাইনক ফৰ্মুলাত বহুৱাই দিম তেতিয়াহ'লে আমি কি কৰিম sin 90 minus a equals to cos 33 degree আমাৰ ইয়াতে যেহেতু এটো দিছে আমি এটো ইউজ কৰো এটো ইউজ কৰিলেও হ'ব এটোতকে আমি এটোত বেছি ভালদৰে কৰিব পাৰিম আমাক দিয়া আছে sin a এর মান ইমান মানে sin a এর মান দিয়া আছে ইমান তেতিয়া হলে আমি ইয়াতে কি লিখিম sin a এর জায়গাত আমি এটো লিখিলাম এটো লিখি ললে হৈ যাব ইয়াতে লও cos 33 degree equals to cos 90 minus 90 ৰ পৰা যদি আমি 33 বিয়োগ কৰো কিমান পাম 10 ৰ পৰা 3 গলে 7 8 ৰ পৰা 3 গলে 5 57 ওকে আমি এটো নিলিখি আমি প্ৰথমতে হেতুৱে লিখো আমাক দিয়া আছে ন দিয়া আছে কি দিয়া আছে sin a equals to বেলেগ কালাৰ লিখি দিম cos 33 ডিগ্ৰী এটো এক নম্বৰ ধৰি লোৱা ওকে আমি এতিয়া লিখিম দিয়া আছে এটো এতেকে sin a equals to cos 33 ডিগ্ৰী তাৰপিছত sin a এর জায়গাত আমি কি লব পাৰো cos 33 ডিগ্ৰী cos 33 ডিগ্ৰী equals to আকৌ আমি এই cos টোক চেঞ্জ কৰি দিব পাৰো cos টোক 90 মাইনাস কি লব পাৰো 90 ৰ পৰা যদি আমি 33 বিয়োগ কৰো কিমান পালো আমি 5 57 পাইছো হয়নে এটো যেতিয়া পালো এতিয়া আমি cos cos কাটি দিম cos আৰু cos কাটি দিম কাটি দিলে এতিয়া আমাৰ ইয়াতে কি হব এর মান উলিয়াব লাগে ওকে a sin a আছিল না আমি cos এটো যদি লও আমি এটো নকৰি এটো কৰিব পাৰো কোনটো এইটো ইয়াতে sin a থাকক sin a থাকিল এটো আমি দুটাও চেঞ্জ নকৰিলে বেছি ভাল হয় তাৰপিছত ইয়াতে আমি কি কৰিব পাৰো cos যেহেতু কি হ'ব cos থিটা ইকুৱেলছ টু sin যেহেতু ইয়াতে কি হৈছে cos 90 minus theta equals to sin theta আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে এইটো ফৰ্মুলা যদি আমি ব্যৱহাৰ কৰিব লাগে তেতিয়া হলে ইয়াতে আমি
কি কৰিব লাগিব সাইনটো সাইনে থাকক সাইনে ইয়াতে অলপ কিবা হৈছে সফটওয়্যাৰটোত গণ্ডগোল হ'ব সাইন sin a equals to cos 90 minus theta কি হ'ব sin theta তেনেহলে sin 57 ডিগ্ৰী এই sin sin cancel out হ'ব sin আৰু sin cancel out হলে ইয়াতে কি পাম আমি a equals to 57 ডিগ্ৰী এইটো হৈ গ'ল তাৰ পিছত আহো পিছৰ প্ৰশ্নটো একদম সহজ ধৰণে দিয়া আছে ইমানটা টান নাই এইবোৰ সব নিয়মত বহুৱাব লাগে 8.4 তে অলপমান টান টান হ'ব মানে অলপ দীঘলীয়া হ'ব টান একো নাই দীঘলীয়া হ'ব sin 2a cos ইমান দিয়া আছে ঠিক আছে এনৰ লগত আমি কি কৰি দিও মানটো মিলাই দিও এতিয়া যদি আমি ইয়াতে লও sin 2a equals to কি হ'ব cos a plus 15 ডিগ্ৰী মানে 2a আৰু 90 ডিগ্ৰীৰ 90 ডিগ্ৰীকৈ 2a টো সৰু হ'ব আৰু a ৰ মান উলিয়াব লাগিব ওকে কথা নাই এতিয়া আমি সাইনক চেঞ্জ কৰি দিও তেতিয়ালে সাইনক চেঞ্জ কৰিব লাগিলে আমি কি ল'ব লাগিব cos আমি লও sin 90 minus 2a equals to cos আমি এটো নহয় আমি এইটো ল'ব লাগিছিল cos আমি তো কি ল'ব লাগিছিল cos 90 minus 2a equals to cos a plus 15 হল এতিয়া cos আৰু cos যাবলৈ ওলাইছে যাব দিয়া হয়নে নহয় 90 minus twice a equals to a plus 15 হৈ গ'ল 90 প্লাস 15 আছে এটো মাইনাস 15 হ'ব ইকুয়ালস টু a মাইনাস 2a আছে প্লাস 2a হ'ব সমান চিন পাৰ কৰি দিলো তাৰ পিছত এটো কি হ'ব 90 ৰ পৰা 15 গলে কি থাকে a 75 ইকুয়ালস টু 3টা a এতিয়া 3 ৰে 75 কাটিলে 3 2 গুণে 6 1 3 5 গুণে 15 25 3 গুণে 75 হয় তেতিয়াহলে আমি ইয়াতে কি পালো 25 ইকুয়ালস টু a এটাকে a equals to 25 degree হৈ গল আৰু এটা লাস্ট কোৱেশ্চন এটো অনুশীলনীৰ এটো অলপ মৰমেৰে কৰিম না অলপ মৰম লগাই কামটো কৰি দিলে হৈ যাব আমাক ইয়াতে x ৰ মান উলিয়াব দিছে কথা নাই ইমান টাইমে a মান উলিয়াইছে এতিয়া x ৰ মান উলিয়াই দিম sin ইমান দি আছে cos ইমান দি আছে তেন্তে x ৰ মান উলিয়াই দিয়া এতিয়া আমি যিকোনো এটা ফৰ্মুলা ইউজ কৰি দিলে হৈ যাব এটো ধৰা x + 24 এটো থিটাৰ মান ধৰা x + 24 = থিটা ধৰা বা 3x + 10 = থিটা ধৰা যিকোনো এটাক ধৰা মানে এই গোটেইটোক এটা বুলি ধৰা দুটাকৈ এটা বুলি ধৰিলে যেনেকুৱা ধৰা এটো sin হয়নে এটো বৰবন্ধনী ইউজ কৰিব লাগিব 90 minus 3x plus 10 এটো হ'ব sin 90 minus theta হলে কি হ'ব ইয়াতে cos কি আহিব তেতিয়া 3x plus 10 আমি এটো পাম নে নাই এটো যেহেতু গোটেইটো থিটাই হয় তেতিয়ালে থিটাৰ মান ইয়াতে পাই যাম এটো হল এটোৰে কথা ইয়াতে কোৱা হৈছে মানে এটো অলপ এনেকুৱা ধৰণে দিছে যেটো নেকি তোমালোকৰ চাৱাৰ লগে লগে বা চাই ফলে কনফিউজন হয় এই বস্তুটো ব্যৱহাৰ কৰিছে ঠিক আছে এটা কৰিব লাগে 4 নম্বৰটো কেনে ধৰণে কৰিব লাগে আমি এটো আছো ইয়াতে দিয়া আছে মোক দিয়া আছে sin 3x plus 10 equals to cos x plus 24 ওকে এটোত আমি এতিয়া কি কৰিব লাগে
আমি যদি চেঞ্জ কৰো প্ৰদত্ত ইমান দিয়া আছে এতেকে sin কিমান হ'ব এটো 3x plus tan টোক আমি কি ল'ব পাৰো cos ল'ব পাৰো নে 90 minus 3x plus tan আমি এটো ল'ব পাৰো হয়নে আমি যদি এটো ল'ব পাৰো তেতিয়া হলে আমি ইয়াতে কি কৰিব পাৰিম এতিয়া এটো হৈ গল এটো এক নম্বৰ দিয়া এটো এক নম্বৰ দিলো তাৰ পিছত দিস ইমপ্লাইজ yes আমি কি কৰো sin 3x যেটো আছে sin 3x টো কাৰ সমান আছে sin 3x টো cos x plus 24 ৰ সমান আছে নে তেতিয়াহলে আমি ইয়াতে এটো ৰিপ্লেস কৰি দিব পাৰো তেতিয়াহলে sin 3x plus 10 ৰ জাগাত আমি কি কৰিম এটো cos x plus 24 equals to cos কিমান দিয়া আছে এটো 90 minus 3x plus 10 এটো হৈ গল এটো যেতিয়া হৈ গল তেতিয়াহলে আমাৰ ইয়াতে কি হ'ব এতিয়া cos আৰু cos cancel out হ'ব হয়নে cos আৰু cos cancel out হৈ গলে ইয়াতে কি ৰৈ গল x plus 24 equals to ইয়াতে কি থাকিলে 90 minus 3x minus 10 তাৰ পিছত ইয়াতে থাকিব x plus 24 90 পৰা 10 গলে কিমান থাকিব ইয়াতে 80 minus 3x 24 টো কিফালে আনা আৰু 3x টো কিফালে লৈ আহা হৈ যাব এনেকুৱা কৰিলে এতিয়া চোৱা আমি কি কৰিলো x plus 3x হ'ব minus 3x ইফালে আহিলে plus 3x 80 plus 24 টো ইফালে আহিলে minus 24 তাৰপিছত 3টা x আৰু এটা x কিমান হ'ব 4টা x equals to 80 ৰ পৰা যেতিয়া 24 আমি বিয়োগ কৰি দিম 80 ৰ পৰা 24 বিয়োগ কৰিলে 10 ৰ পৰা 4 গলে 6 7 ৰ পৰা 2 গলে 5 56 ইয়াতে পাম আমি 56 এতিয়া 4 ৰে 56 হৰণ কৰা 4 1 গুণে 4 একে 16 4 4 গুণে 16 তেতিয়াহলে আমি কি পালো এতিয়া x equals to 14 ডিগ্ৰী আৰু যদি আমি বেলেগ ধৰণে কৰো তেতিয়া তাতে আমি 7 ডিগ্ৰী পাম যদি মাটো এটো অলপ বেলেগ কৰা আছে আসলতে কিয় নাজানো এনেকুৱা ধৰণে দিছে এই ধৰণে দিব নালাগিছিলে কাৰণ ল'ৰা-ছোৱালীসকলৰ কনফিউজনটো বাঢ়ে হয়নে আৰু অন্য ধৰণে যদি আমি কৰিব লাগে মই ইয়াতে সৰুকে কৰি দিছো ৰেড কালাৰেদি তো অন্য ধৰণে যদি আমি কৰিব লাগে তেতিয়াহলে আমি কি ধৰণে কৰিব লাগিব হেতৰ বিষয়ে অলপ চাই লওঁ মই ইয়াতে কৰিম যেহেতু এনেকুৱাকৈ দি দিলো হ'ব এতিয়া আমি ইয়াতে কি কৰিব লাগে চোৱা যেহেতু এটো দিয়া আছে sin 3x নে sin 3x plus 10 এখিনি দিয়া আছে equals to cos x plus 24 এটো দিয়া আছে এটো বাৰু জাস্ট এনেকৈ হ'ব লাগিছিলে এনেকুৱাকে নহয় এটোহে হৈ আছে এটো হ'ব না লাগে হয়নে আমাৰ এই ধৰণে হ'ব লাগে তো এটো যেতিয়া হোৱা আছে তেতিয়াহলে এতেকে আমি কি লিখিব পাৰো sin ওকে sin টোক যদি আমি চেঞ্জ কৰি নকৰি cos টোক চেঞ্জ কৰো sin 3x plus 10 equals to cos টোক যদি আমি চেঞ্জ কৰি দিও cos কি লব পাৰো 90 minus x plus 24 যেতিয়া নাকি আমি এই ধৰণে কামটো কৰিম তেতিয়াহলে this implies আমি সাইনৰ জায়গাত sin 3x এ থাকিব sin 3x plus 10 to cos 90 তেতিয়াহলে কি হ'ব sin থিটা তেতিয়াহলে sin কি হ'ব x plus 24 এটো এটোৰ কাৰণে হোৱা নাই যেটো নেকি এংগেল আছে এই এংগেলটো নিমিলাৰ কাৰণে হোৱা নাই বুজি পাইছনে কাৰণ x ৰ পৰা ইয়াতে যোগ হৈ 3x ৰ লগত যোগ হৈছে ইয়াতে 10
আৰু ইয়াতে x ৰ লগত যোগ হৈছে 24 এইটোৰ কাৰণে ইয়াতে মিলা নাই এতিয়া ক্লিয়াৰ হৈছে তোমালোকৰ সো এটো কৰিলে এটো বস্তু কি আহিব sin আৰু sin কেনসেল আউট কৰা sin আৰু sin কেনসেল আউট কৰিলে ইয়াতে কি ৰব এতিয়া 3x + 10 = x + 24 this implies কি হ'ব এটো তিনিটা x ইয়াতে আছে এটা x ইফালে মাইনাস হ'ব = 24 + 10 হলে -10 this implies কি হ'ব 2x = 14 তাৰ পিছত এতিয়া যদি আমি এটো কাটো x ৰ লগত 2 ৰ লগত যদি কাটো এটো 7 বাৰ তেতিয়া হলে আমি x ৰ মান কি পালো this implies x = 7 ডিগ্ৰী যেটো নেকি ইমপ্ৰপাৰ মানে বস্তুটো নিমিলে ঠিক আছে তো x ৰ মান 7 ডিগ্ৰী আৰু ইয়াতে কিমান আছে x ৰ মান 14 ডিগ্ৰী হয়নে তো দুই গুণে আছে তো এইটো বস্তু কিহৰ কাৰণে হোৱা নাই এই এংগেলটোৰ লগত x ৰ লগত চোৱা ইয়াতে আছে তিনিটা x ৰ লগত 10 যোগ হৈছে ইফালে x ৰ লগত 24 যোগ হৈছে আমি যে ৰঙা পেন্সিলেৰে লিখিলো মানে এই যে ধৰণেৰে লিখিলো এই ধৰণটো হ'ব লাগিছিল কিন্তু এইটোৰ কাৰণে হোৱা নাই কিহৰ কাৰণে এই এংগেলটো আৰু এই এংগেলটো নিমিলাৰ কাৰণে হোৱা নাই তো এইটো অলপ মন কৰিবলগীয়া কথা হ'ব এইখিনি আশা কৰো এইখিনিত হৈছে আৰু অনুশীলনী ইয়াতে সমাপ্ত কৰিলো আমি নতুন অনুশীলনীৰ সৈতে নতুন এটা ভিডিঅত লগ কৰিম তো আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ